নমস্কাৰ ৰাইজ। ন্যায় বিচাৰোঁতে এতিয়া দেৱালী পালেহি আৰু মই পূজা কৰিলোঁ, আপুনি যিহেতু দেখিছেই। আজি অলপমান টাউনত ঘূৰিছিলোঁ, তো টাউনত ঘূৰোঁতে অলপ দেখিছোঁ মানে ক'ৰবাত চাকি তাকি জ্বলাইছে, বহুত মানে বেছিকৈ চাকিয়ে জ্বলাইছে, ক'তো লাইট বহুত কম দেখিছোঁ, অনলি চাকি জ্বলিছে। তো চাই কিনে মানে সেই 19 তাৰিখে হোৱা ঘটনাটো মনত পৰি গৈছে যে 19 তাৰিখে চবে চাকি তাকি জ্বলাইছিলে, বহুত জেগাতে চাকি জ্বলাইছিলে। তো এই দৃশ্যটো অলপমান মোৰ মনত পৰি গৈছিলে আৰু বেয়াহে লাগিছে, মানে দুখ লাগিছে। আৰু এইটো ভিডিঅ'ত মই সেইটো টপিকলৈ নাযাওঁ, এইটো ভিডিঅ'ত মই এইটো টপিকলৈ যাম মানে চকীত বহা কেইজনমানৰ কথা ক'বলৈ বিচাৰিছোঁ। এজনে মানে কি কৰি আছে, একটো আমি প্ৰশ্ন যি উঠিছোঁ তাৰ উত্তৰ উল্টা পাল্টা দিয়ে। আৰু তাৰপিছত মানে মোৰ মতে, মোৰ পাৰ্চনেলি তেওঁক কৈছোঁ, তেওঁ বাদাম খোৱাটো খুবেই ইম্পৰ্টেণ্ট নেকি। কাঠবাদাম, এলমণ্ডছ বুলি যে কয়, চাগে তেওঁ নাজানিব পাৰে ইংলিছত, তো অসমীয়াত কাঠবাদাম বুলি কয় তাক। তো এইটো খোৱাটো খুবেই ইম্পৰ্টেণ্ট নেকি, কাৰণ তেওঁ কথাবোৰ মানে পাহৰি যায়। তেওঁ যিহেতু ষ্টাৰ্টিঙত আমাক এবাৰ কৈছিলে যে শ্যামকানুৰ লগত তেওঁ ভাল নহয়, তো আমি পাষ্টত জানোৱেই কিমান ভাল কিমান বেয়া, আমি দেখিছোঁৱেই, বহুতখিনি ফটোজ আছে বা ভিডিঅ'জ আছে, আমি দেখিছোঁৱেই। তো তেনেকৈ তেওঁ আৰু কিছুমান ঢেৰখিনি মানে ৰাইটাৰ ফেলিছে, যাৰখিনি মই ল'লে এই শ্বৰ্টছটো বহুত ডাঙৰ হৈ যাব। আৰু আমি অসমৰ ৰাইজক আমাক টুপি পিন্ধাব নালাগে নেকি। আমাৰ নিজৰ এটা টুপি আছে, তাক জাপি বুলি কয়, দেখিছে চাগে আপুনি চাগে, আই থিংক শৰ্মা লিখে নহয়, তো জানিব পাৰে ইমান ডাঙৰ জাপিটো যে। আমাক টুপি পিন্ধাব নালাগে, আমাক টুপি পিন্ধালে আমি জাপি পিন্ধাম, সেইটো কথাটো সেইটোৱে। আৰু আমাৰ লগত জেং কৰিব নাহিব, নহ'লে আমি জেং কৰিম। ভিডিঅ' মই এইটো ক'ব বিচাৰিছোঁ যে বহুত ভাল লাগিছে, বহুত কমখিনি পতকা দোকানত পতকা দেখিছোঁ আৰু মানুহ ভিৰ দেখিছোঁ বহুত কম, প্ৰায় নাকে বৰাবৰ। তো ভাল লাগিছে এইটো চাই মেলি যে জয় জুবিন দা, মানে মানুহে নিজক কণ্ট্ৰল কৰিব পাৰিছে ন, যে এইবেলি পতকা আমি নুফুটাওঁ, এইবেলি আমাৰ ঘৰত চাকি জ্বলিব কিন্তু পতকা নুফুটাওঁ। এই কণ্ট্ৰলটো চাই বহুত ভাল লাগিছে, বহুত কমেই কণ্ট্ৰল কৰিব পাৰে। যদি আপুনি কণ্ট্ৰল কৰিব পাৰিছিলে তেন্তে মোক তলত কমেণ্টত জনাব। আৰু আপুনি কি বিচাৰে, জাষ্টিচ কেনেকুৱা হ'ব লাগিব, কি হ'ব লাগিব, অলপ জনাব তলত। মই এইখিনি কথাকে বোলো মানে অলপ কওঁ, তেওঁ চাগে বাদাম খাবলৈ আৰম্ভ কৰে বা নকৰে, কি ঠিক নহয় জানো। কি জয় জুবিন দা, জুবিন দা অমৰ।